নমস্কাৰ বন্ধুসকল। হাই বন্ধুসকল, আপোনালোকে যদি মোক দেখা পাইছে লাইক কৰক, কমেণ্ট কৰক। হাই বন্ধুসকল, আপোনালোকে যদি মোক দেখা পাইছে চাই আছো বুলি কমেণ্ট কৰক। এজন আহিছে হয়, বৰ্তমান এজন আহিছে বুলি কৈছে, আৰু কেইজনমান আহিলে ভাল লাগিব। আপোনালোকে যদি লাইভটো চাই আছে আপোনালোকে কমেণ্ট এটা কৰিব, মই তেতিয়া তেওঁক কমেণ্টটো পঢ়ি দিব পাৰিম, আৰু আপোনালোকে যেন শ্বেয়াৰ কৰে তাকে কামনা কৰিছোঁ তেওঁৰ লগৰ হিচাপে। সকলোকে আমাৰ সনাতন গগৈ লাইভ অনুষ্ঠান দিলে দুজন আহিছে। হয়, বৰ্তমান দুজনে চাই আছে। আৰম্ভ কৰক, বাকীকেইজন আহি থাকিব। মই প্ৰথমতে চৰাইদেউ পেজৰ এডমিনাসকলক মই ধন্যবাদ জনাইছোঁ। আজি আপোনালোকৰ লগত মই খন্তেক সময় কথা পাতিবৰ কাৰণে আহিছোঁ, আৰু এই কথা পতাৰ সুবিধাকণ দিয়াৰ কাৰণে মই তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। পাঁচজন আহিছে, আপুনি আৰম্ভ কৰক। চাই আছোঁ ৰঞ্জিত বৰগোহাঁই। থেংক ইউ, ধন্যবাদ। মহিমা শুনি এইটো পইচাই দিলে মনি, যোগীয়ে দিলে যুগৰ ধ্যান। এই গকুলৰ গোপীয়ে এৰিল ভাত পানী, কৃষ্ণতে অৰ্পিলে প্ৰাণ। মহিমা শুনি তো পইচাই দিলে মনি, যোগী গণে দিলে ধ্যান। গকুলৰ গোপীয়ে এৰিল ভাত পানী, কৃষ্ণতে অৰ্পিলে প্ৰাণ। ধন্যবাদ। অবিনাশ শইকীয়া বঢ়িয়া, ধন্যবাদ। শত্ৰুঘ্ন গড় বৰগীত এটি গাব। এইটো কাৰেণ্টটো গ'লগৈ, লাইটটো মাৰিছিল। আপোনালোকে ক্ষমা কৰিব, আমি অনুষ্ঠানটি আৰম্ভ কৰি থাকোঁতে কাৰেণ্টটো গুচি গ'ল। হ'লেও আমি চেষ্টা কৰিম আপোনালোকৰ আগত অনুষ্ঠানটি আগবঢ়াই নিবলৈ। আপোনালোকে চাই থাকক, আপোনালোকৰ সহায় সহযোগিতা কামনা কৰিছোঁ। বৰগীত এটি গাব গৈছে। বৰগীত তেনেকৈ গাবলৈ হ'লে অলপ অসুবিধা হয়, তথাপিতো অকণমান মই গাই দিছোঁ। গোপালে কি গতি কৰিলে গোবিন্দে, কি মতি দিলে। ধন্যবাদ। প্ৰিন্স পাপু বৰগোহাঁই, সুন্দৰ। আপোনালোকৰ ফালৰ পৰা অনুৰোধ কৰিব তেখেতক আপোনালোকৰ মনৰ পচন্দৰ গীতটি শুনিবৰ বাবে। আপোনালোকে যি গীত গাবলৈ মোক অনুৰোধ কৰে মই তাকেই গাবৰ কাৰণে অলপ চেষ্টা কৰিম। আপোনালোকে অনুৰোধ কৰিব পাৰে। অকল টোকাৰী গীত বুলিয়ে নহয়, বিহু, আধুনিক যিকোনো গীতে আপোনালোকৰ ফালৰ পৰা আপোনালোকে মোক ৰিকুৱেষ্ট কৰিব পাৰে। বিহুৱে থাকে এতিয়া ককাই গৈছে। প্ৰিন্স পাপু বৰগোহাঁই। শেৱালি ফুলিবা নে তুমি গৈ
গধূলি ঐ শেৱালি কৰিবা তলে ভৰি মই আনিম বুটলি আকাশৰ জোন বেলি তৰা নহলে আকাশত নহয় শুৱনি সেইদৰে তুমি কাষত নহলে অমাবস্যাই ৰাতি ঐ শেৱালি কৰিবা তলে ভৰি মই আনিম বুটলি থেংক ইউ ধন্যবাদ এই লাইভটো যেন শ্বেয়াৰ কৰে কমেণ্ট কৰে আপোনালোকে জনাব তাকে কামনা কৰিছোঁ পুনৰবাৰ ঠাণ্ডা তুলন গগৈ ইজ ৱাচিং সুন্দৰ হৈছে ধন্যবাদ লক্ষ্মীনগৰ ধন্যবাদ জুবিন দাৰ এটি গীত গাব অবিনাশ শইকীয়া জুবিন দা উহুনৰে খোজোৱা পজা জহি খহি যায় কোনে আহি সাজিবহি পাৰিব দুনাই সোণেৰে সজোৱা পজা জহি খহি যায় কোনে আহি সাজিবহি পাৰিব দুনাই এধানি কৈ মেদেনি খেৰাই হাতু ৰঙিনী ৰাউধেনো ডাৱৰত লুকাই সোণৰে সজোৱা পজা জহি খহি যায় কোনে আহি সাজিবহি পাৰিব দুনাই ধন্যবাদ ৰঞ্জিত বৰগোহাঁই শিশুকালৰ সাৰথী হৰি ভগৱন্ত টোকাৰী গীতটি গাই দিবচোন অনুৰোধ কৰিছে হয় হয় মনত আছেনে গীতটো অলপ মই পাহৰিছো মানে বেলেগ এটি গাবলৈ কওক নিশ্চয় গাম তুলন গগৈ স্বাগতম তুলন ধন্যবাদ প্ৰাণজিৎ প্ৰীতম সুন্দৰ ধন্যবাদ দিছোঁ আমাৰ এডমিন তুলন গগৈ আৰু আমাৰ প্ৰণৱ বৰগোহাঁই সৌৰভ শইকীয়া আপোনালোকে ইমান কষ্টৰে ফেচটো আমাৰ ভিতৰত সোমাই থকা আমাৰ অনুৰাগীসকলে ইমান ধুনীয়াকৈ আগবঢ়াই যোৱাত সহায় কৰাৰ কাৰণে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকৰ এই কামবিলাক কৰি যাওক তাকে কামনা কৰিছোঁ আৰু এই পেজটিত সকলোৱে যেন লাইক কৰে কমেণ্ট কৰে পেজটো যাতে ফলোৱাৰ্ছ বাঢ়ে তাকে কামনা কৰিছোঁ প্ৰাণজিৎ প্ৰীতম সুন্দৰ প্ৰাণজিৎ প্ৰীতম আপোনাৰ ভাল লগা যিকোনো গীত এটি গাওকচোন গাই দিয়ক কিবা এটা মোৰ ভাল লগা মই যিটো গীত প্ৰথম মই শিকিছিলোঁ সেই গীতটোকে মই অকণমান গুণগুণাইছোঁ সেই গীতটো হ'ল আমাৰ দিগন্ত মোহন দাদা মই তেখেতৰ গীতটিয়ে প্ৰথম ষ্টেজত মই গাইছোঁ সেইটোকে আপোনালোকৰ আগত অকণমান মই গুণগুণাই দিছোঁ মৰমৰ উপহাৰ অশ্ৰু যদি হয় অংগীকাৰ মানে কি প্ৰতাৰণা হয় যদি প্ৰেমৰে পৰিণাম প্ৰতাৰণা হয় যদি প্ৰেমৰে পৰিণাম প্ৰতিশ্ৰুতি বাৰু কি প্ৰতিশ্ৰুতি বাৰু কি মৰমৰ উপহাৰ অশ্ৰু যদি হয় অংগীকাৰ মানে কি ধন্যবাদ ৰমেশ শৰ্মা সিং তুলন গগৈ বতৰ অনুকূল পৰিৱেশৰ বাবে কিছু পলম হৈ গ'ল তাৰ বাবে আমি ক্ষমাপ্ৰাৰ্থী সকলোৱে নিশ্চয় আমি ক্ষমাপ্ৰাৰ্থী আমাৰ বিশেষকৈ কাৰেণ্টটো অহা যোৱা কৰি আছে বতৰ যিহেতু ভাল নহয় অলপ আগত বতাহ ধুমুহা আহিছিলে গতিকে কাৰেণ্টটো হয়তো ভাল ধৰণে দিব পৰা নাই আধাৰ সপোন সুন্দৰ দাদা ধন্যবাদ ৰাগ পৰাগ দা ৱাট সিং ধন্যবাদ শত্ৰুঘ্নগড় আপুনি ভাল পোৱা জুবিন দাৰ গান এটি গাব জুবিন দাৰ গীতটি গাব কৈছে জোৰাকে কানে কানে আহি কলে নিবিড় ভাষাৰে
তুমি মোৰ মাথো মোৰ নীৰৱে জ্বলি থকা তৰাবোৰে বাৰে বাৰে ক'ব খোজে তুমি মোৰ মাথো মোৰ ফুলৰ পাহে পাহে মেঘৰাৰে আৰে তুমি আছা প্ৰীতি হৈ মোৰ বাবে নীৰৱে ফুলৰ পাহে পাহে মেঘৰাৰে আৰে তুমি আছা প্ৰীতি হৈ মোৰ বাবে নীৰৱে প্ৰীতি জুৰি আছা তুমি বিয়পি বুকু জুৰি আছে মাথো মোৰ দুখ নোপোৱাৰ জোনাকে কানে কানে আহি ক'লে নিবিৰে অমুজ ভাষাৰে তুমি মোৰ মাথো মোৰ ধন্যবাদ তাৰপিছত ৰঞ্জিত বৰগোহাঁইয়ে যমুনাৰ ঢৌ দেখি টোকাই গীতি গাই দিব যমুনাৰ ঢৌ যমুনাৰ ঢৌ দেখি ৰাধা পাৰত বহি কলিয়া কানাই কাষে চপাই দিয়া না মথুৰা হাতলৈ যা যমুনাৰ ঢৌ দেখি ৰাধা পাৰত বহি কলিয়া কানাই কাষে চপাই দিয়া না মথুৰা হাতলৈ যাওঁ ধন্যবাদ অনন্ত মাধৱ গগৈ চৰাইদেউ গ্ৰুপক ধন্যবাদ জনাইছোঁ তেখেতক আগবঢ়াই অনাৰ বাবে খুব সুন্দৰ হৈছে এটি হৰিনাম শুনিব পাম নেকি নিশ্চয় পাব আমি অনুৰোধ কৰিছোঁ সনাতন দাক আপোনালৈ ধন্যবাদ থাকিল নদী যাজে ভৰা থিয় ডুবি উখগৰা তোমায় কৰিছো ভয়ে হেৰো মহাদেউ তোমায় কৰিছে ভয় গৌতম এম গগৈ ভাল লাগিছে ক্ষীৰতে থাপিলো এবাৰ গাই দিব ক্ষীৰতে থাপি শংকৰ শিৰোমণি অলপ পাহৰিছো দেই কণ্ঠতে থাপিলো কণ্ঠতে থাপিলো না পাহৰি গৈছো অকণমান পাহৰি গৈছো আধাৰুৱা সপোন মোৰ দাদা আপোনাৰ কণ্ঠ শুনি বৰ ধুনীয়া লাগিছে ধন্যবাদ দি দিয়ক ধন্যবাদ তোলন সোণোৱাল ভাল লাগিছে দাদা জিন্তু গগৈ ৰাগ প্ৰগ নিউজ সিং কিবা গাই দিয়ক এতিয়া আপোনালোকে অনুৰোধ কৰি যাব কৃষ্ণ আমাৰ ইষ্টদেৱ শংকৰ আমাৰ গুৰু ৰাম নামৰ নৌকাখনি ভকত কল্পতৰু প্ৰথমে প্ৰণামো ব্ৰহ্ম ৰূপী সনাতন সৰ্বয় অৱতাৰৰ কাৰণ নাৰায়ণ
ধন্যবাদ ধন্যবাদ প্ৰাণজিৎ প্ৰীতম বহুত সুন্দৰ কণ্ঠ আপোনাৰ মোৰ অনুৰোধ ৰখাৰ বাবে বহুত বহুত ধন্যবাদ ধন্যবাদ আমাৰ দৰ্শকবিলাক কমি আহিছে দেখোন আপোনালোকে অনুষ্ঠানটো আগবঢ়াই যোৱাত সহায় কৰিব আৰু শ্বেয়াৰ কৰিব আপোনালোকে চাই থাকিলে আমাৰ অনুষ্ঠানটি কৰি ভাল লাগিব হিৰক বৰগোহাঁই ৱাচিং চিম্পী মাইনা গগৈ বহুত বহুত সুন্দৰ হৈছে দাদা ধন্যবাদ ধন্যবাদ দেৱজিৎ গগৈ ৱাচিং বীৰেন গগৈ ৱাচিং সুন্দৰ ককাইদেউ হিৰক বৰগোহাঁই ধন্যবাদ ধন্যবাদ বীৰেন গগৈ হেল্ল' কিবা এটা গাই দিয়ক এতিয়া এতিয়ালৈকে অনুৰোধ কৰা নাই ৰাম চন্দ্ৰ গোসাঁই তুমি অকাই জক ৰিলা বিনা দুখে হিতা মাতৃ গৰ্ভাৱতী বনত মেলিলা আপোনালোকে কিবা এটা গাবৰ কাৰণে অনুৰোধ কৰক বিহু কৰক নহ'লে আধুনিক গীত যিকোনো গীত কৰিব পাৰে আপুনি আপোনালোকে অকল টোকাই গীত বুলি কথা নাই হিৰক গগৈ সন্দৰ্ভত বীৰেন গগৈ এইটো পঢ়িলোঁ ন তুলন গগৈ আৰু এটি টোকাই গীত কাৰেণ্টটো ডিষ্টাৰ্ব দিছে আজিও তাত লাইট আছে কৃষ্ণ এক দেৱ এ দুখ কেন মায়া দিও হে অধিকাৰী হে কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ না হিনা হিয়াৰ এ সৃষ্টি পৃথিৱন্ত একাৰী দেৱ প্ৰান্ত বিনে আন নাহিকে এ জানিবা বিষ্ণু সমস্ত এ জগতে চিম্পী মাইনা গগৈ থেংক ইউ ধন্যবাদ ধন্যবাদ ভাই হাজৰিকা ভাল লাগিছে দেই ধন্যবাদ হিৰক বৰগোহাঁই ভাল লাগিছে এতিয়ালৈকে অনুৰোধ কৰা নাই আপুনি আপোনাৰ ফালৰ পৰা খগেন গগৈ এটি গীত গাব কৈছে ভাই হাজৰিকা প্ৰেম ভাই জুই জ্বলিব মনাই চাই ৰূপে দেহাৰ মনাই মাটিত মিলি যাব একোটি নৰব মাটিত মিলি যাব দেহা ধন্যবাদ অভিজিৎ গগৈ সুন্দৰ হৈছে আগবাঢ়ি যাওক আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি আমাৰ ফালৰ পৰা বতৰ বেয়া বৰষুণ দিছে চাগে আমাৰ মাতবিলাক ভালকৈ গৈছেনে আপোনালোকে এটা কমেণ্ট কৰি দিয়ক একো নাই ধন্যবাদ বন্ধু অনুৰোধ ৰক্ষা কৰাৰ বাবে ধন্যবাদ মই যাওঁ বকুণ্ঠটো গাবচোন দিছোঁ মাত গৈছেনে আপোনালোকে ভইচটো গৈছেনে নাই যাওঁ আপোনালোকে কমেণ্ট এটা কৰিবচোন বিশেষকৈ ইয়াত বৰষুণ দি আছে তুমি না
টিউন অলপ শুনিব বিচাৰোঁ আপুনি টোকাৰী অলপ ধন্যবাদ একটু প্ৰব্লেম হৈছে বাইপতি মই সুন্দৰ হৈছে অনন্ত মাধৱ পুলন গৌ ধন্যবাদ বন্ধু কোৱাৰ কাৰণে হীৰক বৰগোহাঁই আহিছে আমাৰ ধন্যবাদ হীৰক চিম্পী মাইনা সুন্দৰ হাজৰিকা আহিছে ধন্যবাদ হীৰক বৰগোহাঁই সুন্দৰ হীৰক বৰগোহাঁই ধন্যবাদ ককাইদেউ ধন্যবাদ ধন্যবাদ বীৰেণ গগৈ সুন্দৰ হৈছে মই ধন্যবাদ চাই আছোঁ লাইভটো নেটটো খাৰাপ হৈছে শংকৰদেৱে হৰিনাম ল'বলৈ কয় গানটো গাই দিবা ফিনিছ কিয় দেখাইছে মনতো নৰয় হৰি নাম ল'বলৈ হৰি নাম ল'লে হেনো পান্দল হয় ধন্যবাদ বীৰেণ গগৈ জিন্তু গগৈ ফৰ দ্য ৱাচিং উইথ ইউ প্ৰহ্লাদ চেতিয়া সুন্দৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ শুনালে আনন্দা নিজৰ ফালৰ পৰা কিবা এটা গাই দিয়া এতিয়ালৈকে অনুৰোধ অহা নাই হিৰতে থাকিলে শংকৰ শিৱমণিটো তলত এইটো এবাৰ গাই গ'লোঁ মই গীতটো অলপ মোহন বাইলুং ভাল লাগিছে দেই ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ ৰাম ৰাম এই শংকৰ সূৰ্য মাধৱ চন্দ্ৰ জগত কোশৰালে দুয়োজনাই লগ লাগি ধৰ্ম প্ৰচাৰিলে ঐ ৰাম শংকৰ সূৰ্য মাধৱ চন্দ্ৰ জগত কোশৰালে দুয়োজনাই লগ লাগি ধৰ্ম প্ৰচাৰিলে ঐ ৰাম জয় জয় বত্ৰদোৱা বৈকুণ্ঠ দূতয় সেই স্থানে নিজৰ গুৰু ভয় লল উদয় ঐ ৰাম শংকৰ সূৰ্য মাধৱ চন্দ্ৰ জগত কোশৰালে দুয়োজনাই লগ লাগি ধৰ্ম প্ৰচাৰিলে ধন্যবাদ হিৰতে থাকিলেতো ইতিমধ্যে গোৱা হ'ল সীমান্ত চেতিয়া মোহন বাইলুং ভাল লাগিছে দেই ধন্যবাদ বীৰেণ গগৈ জুবিনদাৰ মায়াবিনী গানটো গাই দিবা নেকি নিশ্চয় গাব মানি গগৈ ভাল লাগিছে চাই আছোঁ চাই থাকক আপোনালোকে চাই থাকিলে আমাৰ অনুষ্ঠানটো চলি থাকিব অনন্ত মাধৱ গগৈ অলপ অসুবিধা দিছে নেটটোৱে হয় নিশ্চয় আমাৰ ইয়াতো নেটটো অলপ অসুবিধা দিছে এই অহা যোৱা কৰি আছে আৰু শ্ল' মাৰিছে অভিজিত গগৈ কৌস্তভ বৰাদা আপুনি এওঁলোকৰ বাবে কিছু কাম কৰাৰ কথা ভাবিছিল এই বিষয়ে ভাবিব পাৰি নেকি
নিশ্চয় যদি আপোনালোকে কিবা চিন্তা কৰে আমাৰ এডমিনৰ লগতো যোগাযোগ কৰিব পাৰে আমি এডমিনসকলে আমি এই বিষয়ে আলোচনা কৰি আছিলোঁ তো আপোনালোকৰ ফালৰ পৰা যদি কিবা আলোচনা কৰে আমাৰ লগত যোগাযোগ কৰিব পাৰিব আমিবিলাকো বহুত চেষ্টা কৰি আছোঁ কিন্তু সহায়কাৰী লোক যদি আহে আমি বহুতখিনি সকাহ পাম মায়াবিনী গাই দিয়ক নাম মায়াবিনীটো অকণমান প্ৰব্লেম হ'ব পাৰে মানে অলপ পাহৰি গৈছোঁ গীতটো বেলেগ এটি গীত গাবৰ কাৰণে অনুৰোধ কৰক আপোনালোকে নিশ্চয় গাবৰ কাৰণে মই চেষ্টা কৰিম মায়াবিনী ৰাতিৰ বুকু দেখা পাৰো অলপমান গণ্ডগোল হৈ আছে মই পাহৰি গৈছোঁ অলপ গীতটো আপোনালোকে বেলেগ গীত অনুৰোধ কৰিব পাৰিব গুৰেন গগৈ ভাল লাগিছে সৰু ভাষা নেকি লগত মই কমেণ্টবিলাক পঢ়ি আছোঁ ছাইডতে বসন্ত গগৈ ৱাচিং কৌস্তভ বৰা অভিজিত গগৈ নিশ্চয় ব্ৰ মই কথা পাতিম নিশ্চয় আপোনালোকে কথা পাতিব পাৰিব আমাৰ পেজৰ তাতে আমাৰ নাম্বাৰ দিয়া আছে এডমিনৰ আপোনালোকে যিকোনো কথা আপোনালোকে আলোচনা কৰিব পাৰিব পাতিব পাৰিব আমি নিশ্চয় আপোনালোকৰ লগত সহযোগ কৰিম আৰু আপোনালোকৰ পৰা আশা কৰিছোঁ আমি ইভলিনটো অভিজিত গগৈ কৌস্তভ বৰা ধন্যবাদ দাদা দা এতিয়ালৈকে অনুৰোধ হোৱা নাই আপুনি আপোনাৰ ফালৰ পৰা গাওক কিবা দি ঢেকীয়া টেঙা পুঠি মাছ জোল খালেহে বুজিবা সোৱাদৰে মূল ভাল পোৱা কেতিয়াবা হয় যদি ভুল পাহৰিছোঁ অনন্ত মাধৱ গগৈ পুৰণি বিহু এটা শুনিব পাম নেকি নিশ্চয় সেইটো পানী বহা নাই পূৰ্ণিমাটো শুনা নাই মই কেতেকী মাত হেৰান জনা গলে জানো বুজিবা মোৰে দুখৰ বেদনাক লৈ নৈতো পানী বহা নাই পূৰ্ণিমাটো শুনা নাই মই কেতেকী মাত হেৰান জনা গলে জানো বুজিবা মোৰে দুখৰ বেদনাক লৈ ধন্যবাদ দি বৰগোহাঁই ভাল লাগিছে দাদা বিহু এটা গাই দিয়ক না অনুগ্ৰহ কৰি তেখেতৰ বাবে কিবা এটা বিহু গাই দিয়ক নিশ্চয় বহল হলেই সাগৰ নহয় লাগে গভীৰতা চিঠি দিলে মৰম নহয় লাগে মাথো দুখন হিয়াৰ আন্তৰিকতা ভাল পোৱা এনে নহয় সঁচাই জানা দুদিন মৰম যাচি পাহৰি যোৱা মনি আঁতৰি যোৱা ধন্যবাদ বেদান্ত দত্ত বহুত ভাল লাগিছে ধন্যবাদ দীপাংকৰ ৱাচিং প্ৰণয় দাস নেৰিবা ককাই প্ৰণয় কি খবৰ ভাল বৰ্তমান ভালে আছোঁ হাই হাজৰিকা দীপেন বৰুৱাৰ গীত এটি গাই দিলে ভাল পাম হালে জালে লাখি বিৰিনা উৰণীয়া কৰেগা জিৰাই হতাতে লগাই কৰেবা হালে জালে লাখি বিৰিনা উৰণীয়া কৰেগা ধন্যবাদ কি দীপেন বৰুৱাৰ গীত গালে ন প্ৰণাছ আমি সনাতন দাসতে আছোঁ লাইভ অনুষ্ঠানটি আৰম্ভ কৰি আছোঁ আধাৰে মোৰ সপোন দাদা মই এটি গীত অনুৰোধ কৰিছিলোঁ আপুনি কমেণ্টটো নাচালে দাদা হয় মই বিশেষকৈ মানে কি নেটটো কেতিয়াবা ফিনিছ দেখাই আকৌ আৰম্ভ হয় আকৌ ফিনিছ দেখায় কিবা প্ৰব্লেমৰ কাৰণে মই নেদেখিলোঁ মই একেবাৰে দুখিত আপুনি যেন এইটো ধৰি নাথাকে আৰু বেয়া নাপায় আপুনি আকৌ অনুৰোধ কৰক মই এবাৰ নিশ্চয় পঢ়িম মোৰ চকুত পৰিলে মই পঢ়িম মই কমেণ্টবিলাকতে চকু দি আছোঁ এতিয়া আপুনি মই একেবাৰে দুখিত মাধুৰ্য গগৈ ধুনীয়া লাগিছে দাদা ধন্যবাদ হাই বুলি এবাৰ কৈ দিয়া সৰক নীলদাৰ বগী ছোৱালী গাই দিয়া নীলদাৰ বগী ছোৱালীটো গাব
এই গীতটি তেখেতৰ মনত নাই কৈছে আপুনি বেলেগ এটি গীত অনুৰোধ কৰকচোন অনুগ্ৰহ কৰি নীলদাৰ গীতটি মনত নাই কৈছে আপুনি বেলেগ এটি গীত অনুৰোধ কৰক মনটো গগৈ সুন্দৰ হৈছে ধন্যবাদ ধন্যবাদ কিবা এটি আৰম্ভ কৰি দিয়ক বিহু হলত একেবাৰে আগৰ এটি মই গাই দিছোঁ হা আগত গাঁৱে ভূঞে চলি থকা মোৰ জীৱনৰ ফুলনি নয়নতৰা এপাহ ফুল ফুলিছিল নামে নাজি তৰা নাচি নাচি আহাচোন নয়নতৰা বহাগৰ বিহুতি নাহে আজিৰ পৰা বহাগৰ বিহুতি নাহে আজিৰ পৰা ধন্যবাদ প্ৰণয় দাস আমাৰ ঘৰত আহিবিচোন টোকাৰীখন লৈ আহিবি বতৰটো ভাল কৰিলে আমাৰ ঘৰ নহাই হ'ল আজিকালি সনাতনকে ঘৰত নাছিলে নহয় বিশেষকৈ অহা কেইদিনমান হৈছে লকডাউনৰ আগতে আৰু লকডাউনৰ কাৰণে ওলাব পৰা নাছিলে কোনোবা দিনা নিশ্চয় সময় পালে ওলাবগৈ দিবগৈ বহুত বহুত ধন্যবাদ জনালোঁ দাদা আপোনাক দিহানাম এফাকে গাব নেকি নিশ্চয় দিহানাম এফাকে গাই দিম নিশ্চয় নিশ্চয় এই গীতটো মই নিজে লিখিছিলোঁ হা কিন্তু কলিবিলাক নাই লিখা কলিবিলাক হৈছে মই ঘোষাৰ পৰা লৈছোঁ এই গীতটো মই নিজে অকণমান লিখিবলৈ চেষ্টা কৰিছিলোঁ আৰু সেইটো অলপ মই গাই দিছোঁ বাৰু ৰাম ৰাম কৰিবা ভকতি সাধিব মুকুতি নামতে শৰণ লোৱা শুদ্ধ বধৰি গুৰু সেৱা কৰি সুখেহে সংসাৰ তৰা মোৰ গুৰু সুখেহে সংসাৰ তৰা মই দ্ৰোৰাচাৰ কেৱলে তোমাৰ অপৰাধীনাৰায়ণ ক্ষমিও কহৰিলৈও দাস কৰি পখিলো হেৰা হৰণ কৰিবা ভকতি সাধিব মুকুতি নামতে শৰণ লোৱা শুদ্ধ বধৰি গুৰু সেৱা কৰি সুখেহে সংসাৰ তৰা ধন্যবাদ আধৰুৱা মোৰ সপোন অ'কে দাদা ধন্যবাদ জ্ঞাপন কৰিছোঁ তোমাক কিবা এটি তুমি অনুৰোধ কৰিব পাৰা সপোন এক মিঠা অনুবাদ সিং বীৰেণ গগৈ ভূপেন মামাৰ মানুহে মানুহৰ বাবে গাই দিয়া ধন্যবাদ ধন্যবাদ মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে অকণি সহানুভূতিৰে ভাবিব কোনেনো কোৱা সমনীয়া মানুহে মানুহৰ বাবে ধন্যবাদ আধৰুৱা মোৰ সপোন আজি ভণ্টিয়ে কান্দিছে পদূলি মুখলৈ চাই গীতটি অলপ গুণগুণাই দিব আজি ভণ্টিয়ে কান্দিছে পদূলি মুখলৈ চাই ডাঙৰ ককাই ঘৰত নাই আজি মাতৃয়ে কান্দিছে পদূলি মুখলৈ চাই ডাঙৰ বোপাই অহা নাই ধন্যবাদ ধন্যবাদ নীলিম কৌষ্টিক কল্পজিৎ গগৈ ভাল লাগিছে ধন্যবাদ ডিম্বেশ্বৰ কুমাৰ সিং সপোন এক মিঠা অনুভূতি জুবিনদাৰ আঁতৰি আঁতৰি গীতটি গাই দিয়ক অলপ পাহৰিছোঁ দেই আঁতৰি আঁতৰি থাকিলে তুমি নিদিবা দলিয়াই মনৰ পৰা ধন্যবাদ ধন্যবাদ অলপমান হ'লে আপোনাৰ কথাটো ৰক্ষা কৰিছে যিমান পাৰে ৰিপুণ যদি কমেণ্টবিলাক গৈ আছে ৰ'ব দেই ৰিপুণ যদি বাইনো সুন্দৰ আৰু আগুৱাই যোৱা ধন্যবাদ প্ৰণয় ৰাজ জমটোতে বান্ধিছে আতি আতি গাই দিয়া
অলপ পাহৰিছোঁ দেই গীতটো জমটোতে বান্ধিছে আতি আতি অলপ গীতটো আধৰুৱা আধৰুৱা লাগিছে কোনটো গীত মই মনত পৰা নাই এতিয়া বৰ্তমান এইটো আমাৰ সকলোৱে মৰমৰ গীত ন প্ৰণয় হৰিপ্ৰিয়া লাহন পুলক বেনাৰ্জী গীত এটি গাই দিব পাৰ হৈ গ'ল ধুমুহাই জাক ভাঙি থৈ মোৰ পজা ধন্যবাদ ধন্যবাদ আৰু মোহন বাইলুং বহুত ভাল লাগিছে ভূপেন হাজৰিকাদেৱৰ অ' মোৰ ধৰিত্ৰীয়া গীত গানটো গাই দিবা নিশ্চয় নিশ্চয় অ' মোৰ ধৰিত্ৰী আই চৰণতে দিবা ঠাই খেতিয়কৰ নিস্তাৰ নাই মাটি পিনে অসহায় দয়া কৰা দয়াশীলাই দয়া কৰা দয়াশীলাই ধন্যবাদ ৰঞ্জিত বৰগোহাঁই নামঘৰ টোকাৰী গীতটি গাই দিবচোন নামঘৰ অলপ পাহৰিছোঁ হা অলপ পাহৰিছোঁ ট্ৰাই টু প্লিজ গাইজ শ্বেয়াৰ দিছ লাইভ ভিডিঅ' নিশ্চয় আপোনালোকে যদি ভাল লাগিছে মোৰ ফালৰ পৰা কৈছোঁ আমাৰ ফালৰ পৰা আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু আমাৰ সনাতন দাদাক আগুৱাই যোৱা সহায় কৰক সকলোৰে আগত তেওঁ যেন আগবাঢ়ি যাব পাৰে সকলোৱে মাজলৈ মৰম বুটলিবলৈ সক্ষম হয় তাকে আপোনালোকৰ ওচৰত আমি প্ৰাৰ্থনা কৰিছোঁ মতিবুল আলী ৱাচিং সপোন এক মিঠা অনুভূতি সৰুবোৰৰ গাহে গজেন্দ্ৰকৰ ধৰে দিহা নামটো গাব শুনা নাই ন সৌৰভ লগত মিলি গাই দিয়াহে প্ৰণয় মই গাব পৰা অৱস্থাত নাই মই ষ্টেণ্ড হৈ আছোঁ মই কেমেৰামেন আজি আধৰুৱা মোৰ সপোন বহুত বহুত ধন্যবাদ দাদা ৰিকুৱেষ্ট গ্ৰহণ কৰাৰ বাবে নিশ্চয় আপোনালোকৰ আজি এই ৰিকুৱেষ্টবিলাক অনুৰোধবিলাক ৰক্ষা কৰিবৰ কাৰণেই আমি এখেতক আমাৰ মাজলৈ আজি আনিছোঁ আৰু আপোনালোকৰ আৰু যদি আপোনালোকৰ গীত আপোনালোকৰ পচন্দৰ গীত এওঁৰ কণ্ঠত শুনিব বিচাৰে আপোনালোকে অনুৰোধ কৰি থাকক আপোনালোকে যিমান অনুৰোধ কৰিব যিমান দৰ্শক থাকিব আমাৰ অনুষ্ঠানবিলাক তেতিয়াহে আমি আগবঢ়াই নিবলৈ সক্ষম হ'ম জুবিনদাৰ যিকোনো এটি গীত গাই দিয়া জুবিন গগৈ নিশ্চয় নিশ্চয় গাইছোঁ কিয় বাৰু ৰং ঢালি নকলা সিয়া খুলি কালৈ বাৰু হাঁচিছা মৰমে কাজলি মনৰে চিতনিত ৰাতি নাহে টোপনি তোমাৰে দেহাতে কামনাৰ গণি লাহৰি ঐ বয়সৰ আমনি নুবুজে বুজনি হয়নে সপোনে বিহুৰে বলিয়াবা ধন্যবাদ ভাস্কৰজী বৰাই সিং পাৰ্থ প্ৰীতম ভূপেন্দ্ৰৰ বিহু এটা গাই দিয়ক ভূপেন্দ্ৰ বিহুৱে পৰ্বতে পৰ্বতে বগাব পাৰোঁ মই পৰ্বতে পৰ্বতে বগাব পাৰোঁ মই লতানো বগাবলৈ টান জুৰীয়া হাতীকো বোলাব পাৰোঁ মই জুলীয়া হাতীকো বোলাব পাৰোঁ মই তোমাক নুবলাবলৈ টান ধন্যবাদ এতিয়ালৈকে বৰ্তমান এই মুহূৰ্তত কোনো অনুৰোধ অহা নাই বাৰু এতিয়া আপোনাৰ ফালৰ পৰা বিহু হ'লেও কিবা এটা গাই দিয়ক ঘৰৰ আগফালেদি ছোৱালীবোৰ যায় তাৰ মাজৰে জনীয়ে মোলৈ ঘূৰি চাই সেইজনী ভণ্টিক মোৰ সুধিবৰ মন যায় তুমি বাৰু খালি আছানে নাই যদি খালি তুমি পুৰা তোমাৰ ঠাই মনৰ কথা তুমি কবানে নাই ধন্যবাদ ধন্যবাদ ডি বৰগোহাঁই দাদা জুবিনদাৰ নাহৰ গীতটি গাই দিয়কচোন নাহৰ ফুলাৰ বতৰ নাহৰ মৰমৰ নাহৰ বতৰ নাহৰ মৰমৰ আনিলি তই বহাগৰে খবৰ ধন্যবাদ ধন্যবাদ অকণমান মই গাবলৈ চেষ্টা কৰিছোঁ হা
ৰঞ্জিত বৰগোহাঁই নামৰে মহিমা শুনি আহিলে না নাৰদৰ মুনি টোকাই গীতটি গাব পাৰিব কৃষ্ণ শুনি নেটৰ প্ৰব্লেম হৈছে আকৌ আহি গৈছে আকৌ আৰম্ভ হৈছে ফিনিছ হৈছে আকৌ আৰম্ভ হৈছে নেটৰ প্ৰব্লেম দিছে আমি তাৰ কাৰণে দুখিত আহিলে নাৰদৰ মুনি চাৰি মুখে ব্ৰহ্মাই পঢ়ে হৰ আহে পুষ্প নামে ভক্তিৰথে বসুমাভিছে বসুমতী দিছে ধন্যবাদ সপোন এক মিনিট প্ৰব্লেম দিছে নে নেটৱৰ্ক মই পঢ়িব পৰা নাই কমেণ্টবিলাক পটককৈ নুমাই গৈছে বৰষা পথাৰটো গাব পাহৰিছোঁ সপোন এক মিঠা অনুভূতি বৰষা পথাৰটো পাৰিবনে পাহৰিছোঁ চাউল প্ৰকুল বৰুৱা আচ্ছা মোহন বাইলুং খগেন মহন্তদেৱৰ এটি পুৰণি বিহু গাই দিবচোন নিশ্চয় বিহু নহয় এটি এনে গাইছোঁ আৰু বিহুৰ লগত জড়িত থকাই গীত পাখিত গাত ফুলাম চিঠি বিহুৰ কি কি আৰু লিখিছো কিমান গুলি শিঙাৰ আৰু হনাহন বেয়া লাগিব হাই কাজিয়া আৰু পাৰৰ পাখিত গাঁঠিলাম চিঠিখনি বিহুৰ লগ ধন্যবাদ প্ৰব্লেম দিছে নে ধৰা সনাতন আপোনাৰ উজ্জ্বল হৈছে ধন্যবাদ অনাগত দিনবোৰ ভগৱানে আপোনাক কুশলে ৰাখক আপোনালৈ থাকিল অনাগত দিনত আপোনাৰ মংগলময় নেটটো প্ৰব্লেম দিছে নহয় যিমান আমাৰ লগত সহযোগ কৰিছে সকলোকে আমি অনাগত দিনবোৰ ভালে কুশলে যোৱা কামনা কৰিছোঁ গোটেই অসমবাসী তথা গোটেই পৃথিৱীবাসী ৰাইজক আৰু নেটটোৰ বিশেষকৈ বহুত প্ৰব্লেম কৰি আছে গতিকে মই কমেণ্টবিলাক পঢ়িবলৈ অলপ অসুবিধা পাইছোঁ এই ফিনিছ লিষ্ট আহি গৈছে আকৌ চলিছে বিপিন চাওদাঙৰ গীত এটি গাই দিব ইন্দ্ৰজিৎ হাতীমূৰীয়া নিশ্চয় দহৰ বাবে মই আহিছোঁ নাই মোৰ দেশৰ মাটিৰ গান গাবলৈ সজাই ভাৰতৰে পূৰ্ব দিশৰ সোণালী অসম গৌৰৱে চিঞৰো মই জয় আই অসম জয় আই অসম জয় আই অসম জয় আই অসম ধন্যবাদ অলপ মানে নেটৱৰ্ক প্ৰব্লেম একো নাই তাকেই উপায়ো নাই প্ৰব্লেমটো আহি গৈছে অট'মেটিক আমি যিমান পাৰোঁ চেষ্টা কৰিছোঁ হ'লেও দিবৰ কাৰণে দহৰ বাবে বীৰেণ গগৈ বিপিন দাৰ দহৰ বাবে মই আহিছোঁ ইতিমধ্যে গোৱা হ'ল এই গীতটি আৰু বেলেগ আপোনালোকৰ যদি আছে আপোনালোকে অনুৰোধ কৰিব পাৰে কমেণ্টত মই পূৰা চকু দি আছোঁ আৰু সনাতন দাই পূৰা গান গোৱাত ব্যস্ত হৈ আছে আপোনালোকে একদম চিন্তা কৰিব নালাগে নিশ্চয় বিপিন দাৰ অনুৰোধ কৰিছে যেতিয়া মই আৰু এটি এনেই অলপ গুণগুণাই দিছোঁ জিলমিল জোনাকীৰে তিৰবিৰ তৰালি নাচে জিলমিল জোনাকীৰে তিৰবিৰ তৰালি নাচে ৰিণিকি কাৰে বা শিশুৰে নাচে খালি জালি নাচে সৰু ভনী জোনতকৈ যে অতি চৰে অলপ পাহৰিছোঁ দেই গীতটো ভাস্কৰজ্যোতি বৰা ইয়াৰ গোৱা হ'ল ন ভাস্কৰজ্যোতি বৰাটো ন চাও সিং কোঁৱৰ দাদা হৰিনাম এটি গাই দিবাচোন দেই হৰিনাম এটি গাব কৈছোঁ নিশ্চয় লগতে পঢ়ি দিছোঁ পল্লৱ মাইনা সুন্দৰ হৰিনাম এটি গাব দেই দুজনে অনুৰোধ কৰিছে হৰিনাম হয়
হে কৃষ্ণ হে তুমি জগতরে প্রাণ তোমার বিনে ভকতর গতি নাই আর তোমার বিনে ভকতর গতি নাই আর কৃষ্ণ হে তুমি জগতরে প্রাণ তোমার বিনে ভকতর গতি নাই আর তোমার বিনে ভকতর গতি নাই আর ধন্যবাদ সপোন এক মিঠা অনুভূতি বিপিন দাৰ মই দিয়া চিঠি গাই দিয়ক মনত আছেনে না অলপ পাহৰি গৈছো ৰঞ্জিত গগৈ ভূপেন হাজৰিকাৰ এটা গীত ভূপেন হাজৰিকা আমি একেখন নাৱৰে যাত্ৰী সহযাত্ৰী একেখন নাৱৰে যদি সংঘাত হয় তেনে ধ্বংস হ'ব গৰ্ব আমাৰ প্ৰগতি আমি একেখন নাৱৰে যাত্ৰী সহযাত্ৰী একেখন নাৱৰে যদি সংঘাত হয় তেনে ধ্বংস হ'ব গৰ্ব আমাৰ প্ৰগতি ধন্যবাদ বীৰেণ গগৈ সৌৰভ তুমি এতিয়া গোৱা মই গাব পৰা অৱস্থাত নাই দাদা কেতিয়াবা যে আহোঁ তেতিয়া গাম এতিয়া মই বিশেষকৈ কাম এটাতে কৰি আছোঁ মানে কমেণ্টবিলাক চাই দিছোঁ আৰু লগতে ষ্টেণ্ড হৈ দিছোঁ মোবাইলটো ধৰি আছোঁ দীপাংকৰ দৈমাৰী তেওঁৰ ঘৰ জলাহ গাঁৱত নহয় জানো তেখেতৰ ঘৰ আমাৰ সৰুপথাৰ গাঁও সৰুপথাৰ হাওঁফাওঁ ধুনীয়া ফ্ৰাইড সীমান্তত ইন্দ্ৰজিৎ হাতীমীয়া ধন্যবাদ বিপিন দাৰ গান গোৱাৰ বাবে মই এটা লাইভ কেৰেলাৰ পৰা চাই আছোঁ মই এই লাইভ কেৰেলাৰ পৰা চাই আছোঁ আৰু আপোনাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰোঁ ধন্যবাদ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ চাও সিং কোঁৱৰ ধন্যবাদ দাদা এতিয়ালৈকে অনুৰোধ অহা নাই আপোনাৰ ফালৰ পৰা আগবঢ়াই নিয়ক অনুষ্ঠানটো কৃষ্ণই মাতি খালে যশোদাই কৃষ্ণ মুখ মেলি চালে মুখৰে ভিতৰতি জগত দেখিলে জগতৰ পতি বুলি চিনি পালে জগতৰ পতি বুলি চিনি পালে ধন্যবাদ ওচৰতে আছোঁ মই এতিয়া মোৰ ফালৰ পৰা অনুৰোধ কৰিছোঁ আপোনালোকৰ যিহেতু অনুৰোধ অহা নাই এতিয়ালৈকে অনুপম দাৰ কিবা এটা গীত গাবি অনুপম শইকীয়া কাজিৰঙা বৰ ধুনীয়া একোৰে নাই তুলনা তাতোকৈ ধুনীয়া তুমি কেঁচা সোণৰ টুকুৰা দেহাৰ বৰণ ৰং চঙীয়া মুগা চমনীয়া চাদৰৰে আচলখন টানি টানি বান্ধি ল'বা চাদৰৰে আচলখন টানি টানি বান্ধি ল'বা ধন্যবাদ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ অনুৰোধটো ৰখাৰ কাৰণে সনাতন দাদালৈ উৎপল প্ৰভুৱে মজা ধন্যবাদ উৎপল এতিয়ালৈকে অনুৰোধ অহা নাই আপোনালোকে অনুৰোধ কৰিব পাৰে আপোনালোকৰ প্ৰিয় গীতটো সনাতন দাৰ যদি কণ্ঠত শুনিব বিচাৰে তেতিয়াহ'লে এই লাইভটোতে আপোনালোকে কমেণ্ট কৰক আকৌ এবাৰ কৈছোঁ আপোনালোকক এই অনুষ্ঠানটি বেলেগকৈ চোৱাৰ কাৰণে সুবিধা কৰি দিয়ক আপোনালোকে শ্বেয়াৰ এটা মাৰি দিয়ক যিসকলে চাই আছে প্ৰথমতে যাতে আমাৰ অনুষ্ঠানটি
বহুলভাৱে প্ৰচাৰ হয় আৰু সনাতন দাক যাতে সকলোৱে মৰম মুঠলভাৱে ক্ষমা থাকে। চাও চাই মোৰ দাদা বিহু এটা গাই দিব দেই, বিহু এটা গাব কৈছে। বিহু গাবলৈ কৈছে ন? নদী বাহিলে ঐ উজান উঠিলে ঐ গছে বনে ফুলে পাতে বিহু আহিলে ঐ ফুলৰ পাহে পাহে মৰম ভাহি আহে এই মৰম কাৰ বাবে জানানে এই জন্মদিন তোমাৰ বাবে জন্মদিন তোমাৰ বাবে জন্মদিন তোমাৰ বাবে। ধন্যবাদ ধন্যবাদ। অনিন্দ বস্তু মানে ৰোমন্থন কৰিছে। জানমণি বুলি ক'লে আমাৰ অসমত উল্পা লগা এটা মুহূৰ্ত। দাদা বিহু গাই দিব। বীৰেণ গগৈ ধৰা নিদিওঁ মই তোমাৰ বাবে গোৱা। নিশ্চয় নিশ্চয়। ধৰা নিদিওঁ মই তোমাৰ আগত বুকুৰ মাজতে ভাল পাওঁ নিবিচাৰো মৰম কোমল পৰশ মাথো দুচকুৱে চাওঁ দূৰে দূৰে ৰলে তুমি সপোনে সপোনে দেখা পাওঁ সপোন ভাঙি গলে তুমি কান্দি কান্দিও সুখ পাওঁ ধৰা নিদিওঁ মই তোমাৰ আগত বুকুৰ মাজতে ভাল পাওঁ। ধন্যবাদ ধন্যবাদ। ভাই হাজৰিকা এনে সুন্দৰ দেহা উইয়ে তোলে মাতি পাৰিলে গাবচোন পাৰিব নাই? এনে সুন্দৰ দেহা উইয়ে তোলে মাতি এইটো মই গীতটো বৰ্তমান শুনিবলৈ পোৱা নাই। শুনা হ'লে মুখস্থ থকা হ'লে মই গালোহেঁতেন। হৰিপ্ৰিয়া লাহন শংকৰদেৱৰ দিহানাম এটি গাই দিব। আচলতে হৰিপ্ৰিয়া লাহন আমি বিশেষকৈ এটি শংকৰদেৱে দিহানাম আচলতে শংকৰদেৱৰ তেনেকৈ লিখা এটা শংকৰদেৱে বৰগীত লিখিছিলে। তেখেতৰ বৰগীত গাব পাৰিব। আচলতে দিহানামবিলাক যিবিলাক গীত আচলতে দিহা দিয়া হয় সেইবিলাক দিহানাম কৰিব। আমাৰ শংকৰদেৱৰ মুখে মুখে প্ৰচলিত এইবিলাক হ'ব দিহানাম। এতিয়া শংকৰদেৱৰ বৰগীত আপুনি যদি অনুৰোধ কৰিব বিচাৰে তেতিয়াহ'লে আমাৰ ফালৰ পৰা আমি এটি তেখেতক গোৱাই দিছোঁ। নিশ্চয়। কিন্তু শংকৰদেৱৰ এনে বিষয়ত যদি তুমি শংকৰদেৱৰ বিষয়ত যদি লিখাৰ ওপৰত দিহানাম গাবলৈ কোৱা তেতিয়াহ'লে নিশ্চয় গাবলৈ চেষ্টা কৰিম আমি। আমি যি জানো তাকে আপোনাক ক'ব বিচাৰিছোঁ। আপুনি কোৱাৰ বাবে যাতে বেয়া নাপায় আপুনি বেলেগ কিবা অনুৰোধ কৰিব পাৰিব, নহ'লে আমি বৰগীতটা গাইছোঁ সনাতন দা পাৰিবনে? নিশ্চয়। নাৰায়ণ কাহে ভকতি কৰো তেৰা। ধন্যবাদ ধন্যবাদ। অলপ গাবলৈ চেষ্টা কৰিছোঁ। আচলতে এই বৰগীত হওক যিকোনো গীত হওক অলপ স্কেলবিলাক যদি নহয় মিউজিকৰ বস্তুবিলাক যদি নহয় অলপমান পাৰফেক্ট গাবলৈ অলপ অসুবিধাৰ সৃষ্টি আহি পৰে। ৰঞ্জিত গগৈ আগুৱাই যোৱা তাকে কামনা কৰিলোঁ। দিল্লীৰ পৰা চাইছোঁ। ধন্যবাদ ৰঞ্জিত গগৈৰে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মনটো গগৈ বৰা চাউলৰ জলপান খাব গৈছে। বৰা চাউলৰ জলপান ঠিক আছে গাব দিয়ক। নাই নাই হাই গীতটো আচলতে মোৰ মুখত নোহোৱাই তেনেকৈ মই গাব বিচৰা নাই দেই। এনেই অলপ বৰা চাউলৰ জলপান দেখিলাগে খাং খাং লগতে গুৰ গাখীৰ লৈ তোৰ যিহে চেহেৰা দেখিলাগে জাং জাং তোৰে ঘৰত জয় হ'বলৈ অলপ এনেই গুণগুণাই দিছোঁ আৰু দেই। শৰৎ আহোম ৰাজীৱ শদিয়াৰ এটি গান। বন্ধু পাহৰি নাযাবা দে জীয়লাতৰ ভাওলৈ উমলা স্মৃতি ৰাখিবা দে স্মৃতি ৰাখিবা দে বন্ধু পাহৰি নাযাবা দে। ধন্যবাদ ধন্যবাদ। হৰিপ্ৰিয়া লাহন শংকৰদেৱক লৈ লিখা হয়। ধন্যবাদ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি পুনৰবাৰ কমেণ্ট কৰাৰ কাৰণে। আপোনাক তেখেতৰ আচলতে টাইপিঙত গণ্ডগোল হৈ আহিলে আৰু তেখেতে দি পালে। নিশ্চয় নিশ্চয় অকণমান গাই দিছোঁ হা। শংকৰদেৱৰ বিচনী দেখিবলৈ শুৱনি
মাল তুলিখিলে ভোখা হৈছে দেই একো নাই আচলতে তেখেতৰ আমাৰ আগতে নহয় তেখেতৰ আচলতে আমিতো গোৱা হ'লে আমি নিশ্চয় বহি চাই গালোহেঁতেন তেখেতে ইমানবিলাক গান মুখস্থ ৰাখিছে আৰু তেখেতে সু সঞ্চাৰৰ পৰা আদি কৰি বহুতখিনি তেখেতে কণ্ট্ৰলত ৰাখিবলগীয়া হয় গতিকে ভুল হোৱাটো স্বাভাৱিক গতিকে আপোনালোকে এইটো ভুল নুবুজিব এই শংকৰদেৱৰ বিচনী দেখিবলৈ শুৱনি মাল তুলিখিলে ভোখা তাৰ চায়ু কাষে গীতা ভাগৱত মাজতে পদুমৰ চকা মাজতে পদুমৰ চকা ধন্যবাদ বীৰেন গগৈ যমুনাৰ ঢৌ দেখি গোৱা ইতিমধ্যে সেই গীত মই গাই গ'লো হৈ গ'ল আধৰুৱা মোৰ সপোন দাদা মন হিয়া গাই দিয়ক মন হিয়া ঠিক আছে দিয়ক ভাল হ'ল হীৰা দৈ চাইকেল নহয় টিলিঙা মন হীৰা দৈ চাইকেল নহয় টিলিঙা অলপ পাহৰিছো দেই গীতটো জগত সনাতন মোৰ বাবে তোমাৰ ভাল লগা গান এটা গাই দিয়া বৰুহা হ'ব এই বৰুৱা হ'ব লাগে নে বৰুহা আছে নিশ্চয় জগত মই জগত দা নি জগত বৰুৱা বুলি কৈছে ন জগত দা ন ধন্যবাদ দেই মানে ইফালে আছে ধন্যবাদ এই আমাৰ এই লংপটীয়াৰ জিতলনি জগত দা নহয় জানো ধন্যবাদ আপুনি চাই আছে যেতিয়া আপোনাক মই ধন্যবাদ দিছোঁ মই কি গান গাম বাৰু আপুনি কমেণ্ট এটা কৰি দিয়ক তোমাৰ ভাল লগা এটা গীত গাব কৈছে মোৰ ভাল লগা ঠিক আছে মই গাই দিছোঁ বাৰু সোণৰে আঙঠি খাৰু কাণে ফুলি গঢ়ালো তোমালৈ বুলি পাতৰ হাছে জুৰি যতনাই ৰাখিছোঁ তুমিয়ে পিন্ধিবা বুলি মাঘৰে শেষতে মা দেউতাক পঠাই দিম তোমাৰে ঘৰলৈ তোমাক সুধিবলৈ বিয়া দিন আহিব চিঙি ধন্যবাদ পিয়ালাখন ধন্যবাদ দাদা ধন্যবাদ তোমালৈ থাকিল আৰু তুমি অনুৰোধ কৰি থাকিবা আমাৰ অনুষ্ঠানটি তেতিয়া চলি থাকিব সকলোকে অনুৰোধ কৰিছোঁ মনটো গগৈ ধন্যবাদ থাকিল সৌৰভ বন্ধু ধন্যবাদ তোমালৈও থাকিল অংকিত শৰ্মা ধুনীয়া হৈছে দাদা ধন্যবাদ সঞ্জীৱ সি আজিকালি ফোন নকৰে ডাঙৰ মানুহ হ'ল সময় নাই সঞ্জীৱ শইকীয়া ভাল লাগিছে ককাই দিয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকে অনুৰোধ কৰি যাওক আমি চেষ্টা কৰি থাকিম বীৰেন গগৈ ভকতক দেখিলে আদৰি আনিবা ভকতক দেখিলে আদৰি আনিবা সাদৰি ধৰাখন দিবা পদূলি মূৰতে চৰণ ধুৱাই দিবা তেহে হ'ব ভকতৰ সেৱা মোৰ গুৰুই তেহে হ'ব ভকতৰ সেৱা ধন্যবাদ সঞ্জীৱ শইকীয়া ভাল টোকাৰী গীত এটা গাই দিয়ক কুলি মাতে ময়াই ধৰে চালি শুন হল বৃন্দাবন নাই বন মালি ধন্যবাদ চুকৈলান কমেণ্টবিলাক আগবাঢ়ি গৈছে দেই চুকৈলান
ৰাজ খোৱা নিউ মা গানটো লাগে জুবিন দা চাগে হা হা মা গানটো লাগে কৈছে জুবিন দাৰ মা গান চাগে মা গানটো লাগে নেটটো যাব এতিয়া মই হটস্পটটো কানেক্ট কৰিব লাগিব হয় হয় জগত বৰুৱা হাত বুলাই দিয়া না আচলতে এইবিলাক এই মানে স্কেলবিলাক নহ'লে অলপ গাবলৈ দিগদাৰ হয় আৰু এনে অকণমান গুণগুণালো আৰু হা মই 1 মিনিট আপোনালোকে অপেক্ষা কৰক